যে হাগ্ৰামা মহিলাৰ শিক্ষা নাপালে এই শব্দটো আজিও মানে সকলোৰে মোবাইলত ভাইৰেল হৈ আছে। এতিয়া ইয়াৰ কথা এটা কথা স্পষ্ট হয়, যোন মানুহে শিক্ষা ল'ব পৰা নাই তেওঁ জাম্বা হয়। হাগ্ৰামাৰ নামৰ 100 বিঘাৰ ওপৰত গুৱাহাটীত মাটি আছে, বৰমাত মাটি আছে, আৰু কিমান লাগে এটা ব্যক্তি? এটা জাদা মূৰ্খ, এটা জ্ঞান নোহোৱা মানুহ, জাম্বা মানুহ, ইয়াক আৰু কিমান আৰু মানে সম্পত্তিৰ দৰকাৰ? আৰু তেওঁ মূৰ্খ আৰু তেওঁ অহংকাৰ হয়। তেওঁ মানে দুনিয়াৰ যিহেতু কোনো ধৰণৰ পোহৰ পোৱা নাই তেনেধৰণৰ ব্যক্তি তেখেত হয়। আৰু মই তেখেতক ক'ব খুজিছোঁ, আৰু তেখেতক কৈছে যে তেখেতক এতিয়া বিটিআৰ চলাবলৈ ৰাইজে সুবিধা দিব লাগে বুলি প্ৰমীলা ৰাণী ডাঙৰীয়া বাইদেউনীয়ে কৈছে। মই ক'ব খুজিছোঁ, যি ব্যক্তিয়ে শিক্ষা নোহোৱাকৈ এই অঞ্চলৰ বহুজন যুৱক ল'ৰাহক লগত লৈ পেলাই BLT কৰি পেলাই বহুতৰ মানুহৰ মানে জীৱন শেষ হৈ গ'ল, তেখেতৰ সতীৰ্থসকল ধ্বংস হৈ গ'ল, ঘৰ জ্বলি গ'ল, আজি তেখেতসকলৰ মিছেছবিলাক বিধৱা হৈ গ'ল। তেখেতসকলৰ কাৰণে তেওঁ কি কৰিলে? আকৌ তেখেতক সুবিধা দি বুলি কৈছে। তেখেতৰ BLTৰ যোনটো চেয়াৰমেন আছিলে তেখেতসকলে কেতিয়াবানে এই কথাটো কৈছে যে তেখেতে ব্যক্তিগত নিজৰ জীৱনৰ বাদে আনৰ কথা একো নচায়। তেখেতৰ অলৰেডি আৰু কি লাগে? আৰু কিয় তেখেতক সুবিধা দিব লাগে? প্ৰমীলা ৰাণী বাইদেউ মই প্ৰশ্ন কৰিছোঁ, আৰু কিয় সুবিধা দিব লাগে? অলৰেডি হাগ্ৰামাৰ নামৰ ৰেচৰ্ট আছে, হাগ্ৰামাৰ নামৰ হস্পিটেল আছে, হাগ্ৰামাৰ নামত ডাঙৰ এটা হোটেল আছে, হাগ্ৰামাৰ নামত কি নাই? হাগ্ৰামাৰ নামত 100 বিঘাৰ ওপৰত গুৱাহাটীত মাটি আছে, বৰমাত মাটি আছে, আৰু কিমান লাগে এটা ব্যক্তি? এটা জাদা মূৰ্খ, এটা জ্ঞান নোহোৱা মানুহ, জাম্বা মানুহ, ইয়াক আৰু কিমান আৰু মানে সম্পত্তিৰ দৰকাৰ? মই সেইটো কথা প্ৰমীলা ৰাণী বাইদেউহে মানে সুধিব বিচাৰিছোঁ।